আসসালামু আলাইকুম। আজি আমি অজু কেনেকৈ কৰিব লাগে আৰু অজুৰ নিয়মৰ বিষয়ে শিকিম। নামাজৰ বাবে প্ৰথমতে অজু কৰিব লাগিব আৰু অজুৰ বাবে মনে মনে অজুৰ নিয়ত কৰিব লাগিব। অজুৰ নিয়তটো হ'ল আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰিকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু আল্লাহুম্মা আলনি মিনাত তাওয়াবিনা ওয়াজআলনি মিনাল মুত্তাহিৰিন। ইয়াৰ পিছত বিসমিল্লাহ ক'ব আৰু তাৰ পিছত সোঁহাতৰ পানী লৈ দুই হাতৰ কবজি পৰ্যন্ত ধুব আৰু আঙুলিসমূহ খিলাল কৰিব। আৰু ইয়াৰ পিছত সোঁহাতত পানী লৈ একেলগে মুখ আৰু নাকত দি ভালদৰে কুলি কৰিব আৰু প্ৰয়োজনত নতুন পানী লৈ নাকত দি বাওঁ হাতেৰে ভালদৰে নাক চাফা কৰিব। কপালৰ গুৰিৰ পৰা দুই কাণৰ লতি হৈ থুতৰিৰ তল পৰ্যন্ত সম্পূৰ্ণ মুখমণ্ডল ধুব আৰু দাঢ়ি খিলাল কৰিব। ইয়াৰ কাৰণে 1 অঞ্জলি পানী লৈ থুতৰিৰ তলভাগত দিব। প্ৰথমে সোঁহাত আৰু তাৰ পিছত বাওঁ হাত তিলাকুটিলৈকে ধুব। ইয়াৰ পিছত পানী লৈ দুই হাতৰ ভিজা আঙুলিৰে মূৰৰ সন্মুখৰ ভাগৰ পৰা পিছফাললৈ আৰু পিছফালৰ পৰা সন্মুখলৈ বুলাই এবাৰ সম্পূৰ্ণ মাথা মাছাজ কৰিব। একেলগে ভিজা শ্বাহাদাত আঙুলিৰ দ্বাৰা কাণৰ ভিতৰৰ অংশ আৰু বুঢ়া আঙুলিৰ দ্বাৰা কাণৰ বহিভাগ মাছাজ কৰিব। পাগুৰিবিহীন অৱস্থাত মাথাৰ কিছু অংশ বা 1/4 মাথা মাছাজ কৰাৰ কোনো দলিল নাই, বৰং সম্পূৰ্ণ মাথা অথবা মাথাৰ সন্মুখৰ কিছু অংশ সহ পাগুৰিৰ ওপৰত মাছাজ কৰিব। সোঁ ভৰি আৰু বাওঁ ভৰিৰ সৰু গাঁঠিৰ ওপৰলৈকে ভালদৰে ধুব আৰু বাওঁ হাতৰ আঙুলিৰ দ্বাৰা ভৰিৰ আঙুলিসমূহ খিলাল কৰিব। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। খুদা হাফিজ।